খুজি গৈ লাহে লাহে খুজি গৈ হেল্ল' এভৰিৱান, সকলোকে পুনৰবাৰ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ 5-in-1 ক্ৰ'ট কেক, যিটো ট্ৰেণ্ডিঙত চলি আছে, যাক ড্ৰিম কেক বুলিও কোৱা হয়। এনেই ঘৰতে খাবলৈ বনাইছিলোঁ, চাওঁচোন কেনেকৈ বনালোঁ আহক। ইয়াৰ প্ৰথমে এটা বাতিত 4 চামুচ ডাঙৰ চামুচে 4 চামুচ গাখীৰ দি ল'ব। তাৰপিছত দিব লাগিব একেখন চামুচেৰে এচামুচ ৰিফাইন অইল। তাৰপিছত ভালকৈ অলপ মিহলাই সেই চামুচখনেৰে 2 চামুচ পিচি লোৱা চেনি ল'ব আৰু অকণমান ভালকৈ মিহলাই দিব। এতিয়া শুকান সামগ্ৰী দিব লাগিব। 4 চামুচ ময়দা দিলোঁ আৰু লগত দিম 1 চামুচ সেইখন চামুচেৰে কোকোৱা পাউডাৰ। তাৰপিছত ½ টিস্পুন বেকিং যিহেতুকে 5টা লেয়াৰ থাকে, সেইকাৰণে ইয়াৰ বেচটো পাতলকৈ কৰিব লগা হয়। এয়া বেক কৰিবলৈ সাজু। এয়া চকলেট ভাঙি লৈছোঁ মেল্ট কৰিবৰ কাৰণে। মই ঘৰতে থকা এই টিফিন বাতিটোতে বনাবলৈ লৈছোঁ। সাধাৰণতে মই ওপৰত দিয়াৰ ধৰণে এটা কেক টিন পোৱা যায় গল্ডেন কালাৰ, সেইটোত এই কেকটো বনোৱা হয়। এতিয়া বেটাৰখিনি ভালকৈ মিহলাই সেই কেক বক্সটোৰ সমানৰে এটা বাতিত বেক হ'বলৈ দিব লাগিব। 20-25 মিনিটমান লাগিব। এয়া আমাৰ চকলেট ক্ৰীম ৰেডি হৈছে আৰু এয়া আমাৰ স্পঞ্জ ৰেডি হৈ গ'ল। স্পঞ্জ দি তাৰ ওপৰত দিম চকলেট চুগাৰ চিৰাপ। এইটো হৈছে ফাৰ্ষ্ট লেয়াৰ। এইটো হৈছে কেকৰ ছেকেণ্ড লেয়াৰ, যিটো হৈছে চকলেট মৌছ ক্ৰীম। পাঁচ মিনিটমান ফ্ৰিজত থোৱাৰ পিছত তাৰপিছত দিম কেকৰ থাৰ্ড লেয়াৰ, যিটো হৈছে ডাৰ্ক চকলেট গানাছ। এইটো হৈছে কেকৰ ফ'ৰ্থ লেয়াৰ, যিটো হৈছে মিল্ক চকলেট গানাছ। এই কেকটোত সম্পূৰ্ণ চকলেটৰে 5টা লেয়াৰ থাকে, সেইকাৰণে ইয়াক 5-in-1 বুলি কোৱা হয়। ভালকৈ এনেকৈ বাতিটো ঘূৰাই ঘূৰাই গোটেই চকলেটখিনি চাৰিওকাণে মিলাই ল'ব। পোন্ধৰ মিনিটমান ফ্ৰিজত থোৱাৰ পিছত আমি দিম কেকৰ ফিফ্থ আৰু লাষ্ট লেয়াৰ, যিটো হৈছে কোকোৱা পাউডাৰ। এখন চেকনিত কোকোৱা পাউডাৰ এচামুচ লৈ এনেকৈ ওপৰত ভিডিঅ'ত দেখুওৱাৰ দৰে ছটিয়াই দিব। এয়া আমাৰ কেক ৰেডি। খাবলৈ কিন্তু বৰ ধুনীয়া আছিল দেই, সকলোৱে খাই চাবচোন। সহজভাৱে বনোৱা এই ড্ৰিম কেকৰ ৰেচিপিটো কেনেকুৱা লাগিল সকলোৱে জনাব, আৰু যদিহে ভাল লাগে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব দেই। সুমিতা খাই দিয়া।